হাই দিয়া দা হাই 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 থ্যাঙ্কস মাংস পৰি গৈছে আমাৰ মাংস এয়া চাক ছাগলীৰ মাংসৰ প্ৰতি ইমান এটা লোভ নাই কিন্তু 4 বাটিমান খাম দিয়কচোন কি কয় গাইজ হৈছে গাহৰি আৰু এইটো হৈছে ছাগলী এইটো কিহৰ দাদা এইটো কিহৰ মাংস খাহীৰ মাংস বঢ়িয়া সুন্দৰ নাচিছে পুৰা একদম মানে বাগৰি নাচিছে হাই হেল্ল' নমস্কাৰ গাইজ কেনে আছে আপোনালোক আশা কৰোঁ সকলো ভালেই আছে কুশলে আছে নতুন এটা ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ আজি ক'ত কি কৰোঁ সকলোবোৰ দেখুৱাম আজি মই গৈ আছোঁ লক্ষীপথাৰ আপোনালোকে চাই থাকক তাত এটা প্ৰকাণ্ড বিশাল ব্যয়বহুল আয়োজন চলি আছে তাত মানে এটা ডাঙৰ খানা হ'ব আজি তাকে মই দেখুৱাম আপোনালোকে স্কিপ নকৰিব সুন্দৰভাৱে চাই গৈ থাকক কি চলে সকলোবোৰ দেখুৱাম চাই থাকক হাই দীপ ইয়াতে কি হ'ব মানে কিহৰ কাৰণে এইবোৰ কৰি আছা আজি আমাৰ ইয়াত পাৰ্টি হ'ব এটা ৰাতি পাৰ্টি কিহৰ কাৰণে এই পাৰ্টিটো কিহৰ কাৰণে চব একেলগ হৈ খাম আৰু অঁ বঢ়িয়া এইফালে আমাৰ কমল দা আছে কমল দা এইটো পাৰ্টিটো কিহৰ কাৰণে পাৰ্টিটো এনেই এনজয় কৰিব আমি লগৰবিলাকে আচ্ছা খানাটো হ'ব আৰু মাছবোৰ খাম বুলি ভাবিছোঁ এতিয়া খিচাৰি হ'ব মানে এতিয়া দিনত কি হ'ব দিনত কি হ'ব খিচাৰি আৰু কণী হোৱাৰ কথা আছে আচ্ছা মানে দিনত খিচাৰি হ'ব আৰু কণী হ'ব আৰু ৰাতি আৰু এটা খাই ঠিক কৰিছোঁ এতিয়া চাই লওঁ আৰু কি হয় অঁ বঢ়িয়া তো গাইজ আমাৰ ইয়াতে ডাঙৰ বিশাল ব্যয়বহুল খানাৰ আয়োজন চলিছে চ' গাইজ মই দিনৰো দেখাম ৰাতিৰো দেখাম সকলোবোৰ দেখাম আপোনালোকে চাই থাকক গাইজ আমি সকলোৱে জানো যে কৰ্মই ধৰ্ম কৰ্ম কৰি যোৱা আৰু ফলৰ আশা কেতিয়াও নকৰিবা ভগৱান শ্ৰীকৃষ্ণই কৈছিল যে ফলৰ আশা কৰিব নালাগে চ' ময়ো খানাৰ আশা নকৰোঁ কৰ্ম কৰি দিছোঁ খানাৰ আশা নকৰোঁ দাখন কি হ'ল গাইজ এইখন দাম মই ৰাজস্থানৰ পৰা আনিছোঁ এনেকুৱা হ'ব বুলি মই আশা কৰা নাছিলোঁ এতিয়া ক'ত বা গ'ল মই বিচাৰিব লাগিব ইয়াত গাইজ দাখন বিচাৰি মই নাপালোঁ এতিয়া পোৱা নাই আৰু বিচাৰ ফাইনেলি ৰাজস্থানৰ পৰা আনে দাও পাই গ'লোঁ সোমাই দিলোঁ অগ্নি বাবাক চিন্তি আমি জুই জ্বলালোঁ এয়া খানা আৰম্ভ হৈছে আমাৰ খানাৰ কাৰণে আমাৰ পূৰা চব ৰেডি আপোনালোকে চাই থাকক স্কিপ নকৰাকৈ ধুনীয়া ৰান্ধি আছে খুব ধুনীয়াকৈ ৰান্ধি আছে খিচাৰি বনাই আছে খিচাৰি আজি খুব ধুনীয়া হ'ব যেন পাইছোঁ মই বেকগ্ৰাউণ্ডত সুন্দৰ গীত বজি আছে পুলক মিঠাচৰ ভাই খুব ধুনীয়া গীত ৰিলেশ্যনত নাযাবা বন্ধু খুব ধুনীয়াকৈ ডান্স কৰি আমাৰ ৰান্ধনীয়ে নাচি আছে চৰি লৈ মানে বনাই আছে গীতটি শুনিলে গাজ মোৰ গাটো কিবা ৰিমজিম লাগি যায় এই খিচাৰিখিনি বনাওঁতে 5 ঘণ্টাৰ বেছি লাগছে তুমি কিবা ক'বা খিচাৰিতে 5 ঘণ্টা লগা কাৰণ আছে কিহৰ কাৰণে আমাৰ কৰ্মচাৰী কম মানুহ বেছি মানে কি কৰ্মচাৰীটো কম গতিকে কামত লাগিলেহে বস্তুবিলাক খাব পাৰি বুজি পাইছেনে নাই আপুনি বুজি পাইছোঁ মানে কাম যিমানে খৰদৰ হ'ব খানাও সোনকালে হ'ব 5 ঘণ্টা লগা মান কাৰণ সেইটোৱে সোনকালে হ'ব কোনো আগবাঢ়ে নাই কিছুমানে যোৱাৰ আছে কিছুমান দোকান খোলা আছে কিছুমানে খৰি কাটি আছে এতিয়া আহিলে কি হ'ব এতিয়া কেইটা বাজিল আপোনাৰ এতিয়া আপোনাৰ 2:11 বাজি আমি জগাৰ কেইটামান বজাত কৰা আমাৰ বজাৰ কৰা গৈছে 12টা বজা এতিয়া 2:11 হ'ল এতিয়ালৈ মানে বস্তু উতালে আহা নাই চাওঁ আপুনি চাওক এই বস্তু উতালে আহা নাই এই জাষ্ট আহিছে খানা খাব ওলাইছে ৰাতিটো আৰু কিমান ডাঙৰ বিশাল আয়োজন আছে ৰাতি কেনেকুৱা আয়োজন এবাৰ কৈ দিয়াচোন ৰাতিটোৰ পঠা মাংস থাকিল পনীৰ থাকিল বেঙেনা চপ থাকিল পাপৰ থাকিল গাইজ আইটেম এভেইলেবল আইটেম আনলিমিটেড আইটেম খাহীৰ মাংসৰ পৰা গাহৰি মাংসৰ পৰা বগলী মাংসলৈকে বগলী ব্ৰইলাৰৰ মাংসও আছে আমাৰ লগত গাইজ আৰু বেছিকৈ নকওঁ গাইজ লোভে পাপে মৃত্যু অধিক ভজন মৃত্যু কাবান কথা এষাৰ আছে নহয় গাইজ জুইৰ উতাল আহি আছে জুই নহয় দিয়ক সেই গাইজ খিচাৰিৰ গাইজ ৰন্ধা বঢ়া হৈ গ'ল আমি এতিয়া খাবলৈ বহিছোঁ এয়া খিচাৰি খুব ধুনীয়া হৈছে খিচাৰি ৱাও মচি লাগিছে এয়া হৈছে চব্জি
বিলাহী টক সুন্দৰ ৱাও আমি টক্সিক আমি আছো মজা মজা এনেকুৱা খানা মই আজিলৈকে খায়ে পোৱা নাই মানে আজিয়ে পাইছোঁ মই খিচাৰি আনে নাখাওঁ কিন্তু আজি মই খাইছোঁ আৰু এই মালটো কম আৰু মানে আৰু কম বঢ়িয়া হৈছে দুপৰীয়া খানাটো খাই উঠিলোঁ এতিয়া আমি ৰাতিলৈকে অপেক্ষা কৰি আছোঁ ৰাতি কেনেকুৱা হয় এতিয়া কিন্তু মানে বাম্পাৰ হৈছে মানে জুই লাগি গৈছে মুখৰ ভিতৰত সুন্দৰ হৈছে খিচাৰি মজা হৈছে হে গাইজ মই আপোনালোকে হাই দিছোঁ হাই আপোনালোকে কমেণ্ট বক্সত হেল্ল' বুলি ক'বলৈ নাপাহৰিব হাই দিয়া এটা হাই থেংকছ ৰাতি বাজিছে 9 আৰু মই আহিছোঁ লক্ষী পথাৰ আপোনালোকে গমেই পায় আমাৰ ইয়াতে খানা চলি আছে বেকগ্ৰাউণ্ডত চলি আছে আমাৰ ডাঙৰকৈ মিউজিক চ' সেইটো কাৰণে মই মিউট কৰি পেলাইছোঁ গোটেই কাহিনী সলাই পেলাইছোঁ কপিৰাইট লাগিবৰ কাৰণে গাইজ গোটেই মিউজিক মই নোহোৱা কৰি পেলাইছোঁ মই মিউট কৰি পেলাইছোঁ চ' গাইজ মই একেবাৰে বেয়া নাপাব ৰান্ধনীয়ে ৰান্ধি আছে আপোনালোকে চাই থাকক খুব ধুনীয়াকৈ ৰান্ধি আছে এয়া চাওক আমাৰ মুকুট দা এই মজা অষ্ট্ৰেলিয়ান নাচ এইটো অষ্ট্ৰেলিয়াৰ পৰা আহিছেতো আৰু এইফালে আছে আমাৰ ৰমাদা ৱৰ্ল্ডৰ ফেমাছ ৰান্ধনী ৱৰ্ল্ডৰ বেষ্ট ৰান্ধনী এই দুজন সেইটো কাৰণে আমি আমন্ত্ৰণ কৰিছোঁ ৰমাদা আহিছে আমাৰ অষ্ট্ৰেলিয়াৰ পৰা আৰু এইটো হৈছে সঞ্জয় মেন আহিছে ইংলেণ্ডৰ পৰা তেওঁ নাচ দেখাবৰ কাৰণে আহিছে ডিজে বয় এয়া চাওক আলু বইল কৰিছে আলু নহয় ভাজিছে আলু ভাজিছে অৰিজিনেল মালটো এতিয়াহে পৰিছে গাইজ কি এইটো অৰিজিনেল মাল আপোনালোকে কমেণ্ট বক্সত কমেণ্ট কৰিব আমাৰ মাংস পৰি গৈছে এয়া চাওক ছাগলীৰ মাংসৰ প্ৰতি ইমান এটাও লোভ নাই কিন্তু 4 বাটিমান খাম দিয়া আছো কি কয় গাইজ এইটো হৈছে গাহৰি আৰু এইটো হৈছে ছাগলী এইটো কিহৰ দাদা এইটো কিহৰ মাংস খাহীৰ মাংস বঢ়িয়া সুন্দৰ এইটো আপোনাৰ খাহীৰ মাংস আৰু এইটো যিটো এইটো গাহৰি হা টি চিৰিজৰ চং বাজি আছে গাইজ টি চিৰিজৰ চং বাজি থাকিলে আপোনালোকে গমেই পায় টি চিৰিজে কপিৰাইট লগাই থৈ দিয়ে সেইকাৰণে গাইজ মই চং কেইটাৰ গোটেই ভইচে সলনি কৰি পেলাইছোঁ আপোনালোকে চাই থাকক স্কিপ নকৰিব খুব ধুনীয়া এনজয় মজা সঁচাহে কথা ডান্স কৰিব লাগে হে গাইজ ডান্স কৰিলে শৰীৰটোৰ কাৰণে বহুত ভাল স্ক্ৰিপ্ট কাৰনামাত গাইজ আগৰফালে আটক ধুনীয়া নৃত্য দেখিবলৈ পাব আজিৰ দিন আৰু কপিৰাইট নালাগিলে গাইজ কাৰোবাৰ মাৰণ মাৰিবলগীয়া থাকিলে আমাৰ ল'ৰাকেইটাক ক'বহি কোনো প্ৰয়োজন নাই আমাৰ ল'ৰাকেইটাই কাপোৰ এইয়া দেখিছা নাই নাচিছে পুৰা একদম মানে বাগৰি নাচিছে জিমত ট্ৰেইনাৰ লাগিলে আমাক কণ্টেক্ট কৰিব গাইজ মোক কণ্টেক্ট কৰিব বিশেষকৈ মই দিম আপোনালোকক টেনশ্যন ল'ব নালাগে বিনা ফ্ৰীতে শিকাই থৈ আহিব হে বজৰংবলী আজি ৰক্ষা কৰিব কপিৰাইট নালাগিলে হে ৰক্ষা ভাত আহি গ'ল গাইজ আমাৰ ভাত আহি গ'ল এইটো হৈছে ভাত এইটো হৈছে দাইল দিছে ভাজি দিছে এইটো আলু ভাজি এতিয়া মই খাব লৈছোঁ গাইজ আপোনালোকে খাই থাকক চাই থাকক খাহী মাংস গাইজ এইটো খাহী মাংস এক্সিলেণ্ট
কেনেকুৱা হৈছে কেনেকুৱা হৈছে কেনেকুৱা লাগিছে সুন্দৰ কেনেকুৱা হৈছে কেনেকুৱা মজা মজা বঢ়িয়া বঢ়িয়া একদম সুন্দৰ হোৱা বুলি কৈছে ধুনীয়া হৈছে ভাল হৈছে নাইচ হৈছে ফাইনেলি গাইজ খোৱা বোৱা হৈ গ'ল সুন্দৰ বনাইছে ভাল লাগিছে খুব ধুনীয়া লাগিছে আজিৰ ব্লগটো ইমানতেই সামৰিলোঁ বাই